হেল্ল' গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান আছোঁ বৰলনি ষ্টেচনত। ট্ৰেইনৰ কাৰণে ৰখি আছোঁ আমি। ট্ৰেইনৰ কাৰণে ৰখি আমি যাম এতিয়া ধেমাজিলৈ যাবৰ কাৰণে ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। ট্ৰেইন এতিয়ালৈকে বৰ্তমান আহি পোৱা নাই, ৰখি আছে, বহি আছে কিছুমান মানুহ, বেছি মানুহ নাই আৰু আহিব আছে অলপ। আমি এতিয়া ট্ৰেইনত উঠি গৈ আছোঁ ধেমাজিলৈ বুলি। ধেমাজি কোন ঠাইলৈ যাম জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক তেন্তে আহি পালোহি এতিয়া ধেমাজি ষ্টেচনত নামিলোঁ এতিয়া ধেমাজি ষ্টেচনৰ পৰা যাম জেঠাইহঁতৰ যাম আৰু ইমান ৰ'দত যাবলৈ মন যায় ন, তথাপিও যাব লাগিব এতিয়া, উপায়তো নাই। তেনেহ'লে আমি এতিয়া গৈ থাকোঁ। ৰ'দততো খোজকাঢ়ি যাব নোৱাৰি, ৰ'দতে যাব লাগিব এতিয়া। সেইকাৰণে ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।